তুমি জীৱনত একো কৰিব নোৱাৰে, তুমি জীৱনত একো এটা কৰি দেখুৱাব নোৱাৰে। যিসকল লোকে আপোনাক এনেদৰে ভাবে, এনেদৰে কয়, তেওঁলোকৰ কথাত আপুনি কাণ হাৰে নিদিবা। আপুনি এনেদৰে সফল হবা। যিসকল লোকে আপোনাক এনেদৰে ভাবিছিল, এনেদৰে কৈছিল, সিহঁতেও সেইদিন আপোনাক লৈ গৌৰৱ কৰিব লাগিব। এদিনা কিমান মজা লাগিব ইয়াৰ, কিমান মজা লাগিব। আজি যি বন্ধুৱে আপোনাক নেগলেক্ট কৰে, আপোনাক বন্ধু হিচাপে চিনাকি দিবলৈ ভাল নাপায়, এদিন এই বন্ধুৱে আপোনাক লৈ ক'ব লাগিব, বন্ধুৰ লগত ক'ব লাগিব, ইয়াৰ তেওঁ আৰু মই একেখন কলেজত পঢ়িছিলো, একেখন স্কুলত পঢ়িছিলো, ই ক'ত পাই গ'ল আজি, মই ক'ত থাকি গ'লো। এদিনা কিমান মজা লাগিব ইয়াৰ, কিমান মজা লাগিব। যি মা দেউতাই আজি আপোনাক নালায়ক বুলি ভাবে, অযোগ্য বুলি ভাবে, আপুনি এদিন এনেদৰে সফল হবা, এদিন মা দেউতাই আপোনাক লৈ আকাশৰ বিশালতাৰ সমান গৌৰৱ কৰিব পাৰে। এদিন 4 চকীয়া দামী গাড়ীত মা দেউতাক কাষত বহুৱাই ফুৰিবলৈ যাবি, এইদিনা কিমান মজা লাগিব ইয়াৰ, কিমান মজা লাগিব। যি প্ৰেমিক বা প্ৰেমিকাই আপোনাক বিশ্বাসঘাতকতা কৰিলে, আপোনাক অযোগ্য বুলি ভাবি বেলেগ আন কাৰোবাক গ্ৰহণ কৰিলে, তথাপিও আপুনি টেনচন নলবা। আপুনি এনেদৰে সফল হবা, এদিন এই প্ৰেমিক বা প্ৰেমিকাই নিজক অনুভৱ কৰিব লাগিব, তেওঁক বা তাইক পায়ো হেৰুৱাই মই বহুত ভুল কাম কৰিলো। এদিনা কিমান মজা লাগিব ইয়াৰ, কিমান মজা লাগিব। জীৱনটোত যদি গাত প্ৰতিগাদী নাথাকে, তেন্তে এইটো জীৱনেই হ'ব নোৱাৰে। জীৱনটো হৈছে এটা কলা, ই কলাকাৰ ৰূপে বিৰাজিত। আশা আৰু আকাংক্ষাৰ প্ৰেৰণাই হৈছে জীৱনৰ সংগ, ইয়াৰ অবিহনে জীৱনৰ গতি মৰহি শুকায়। কাম কৰিবলৈ মানুহৰ জন্ম হৈছে, যি মানুহে কাম নকৰে তেওঁ মানুহেই নহয়। জন্মৰ দ্বাৰা নহয়, কৰ্মৰ দ্বাৰাহে মানুহ মহান হয়। ধন হেৰালে একোৱেই নেহেৰায়, স্বাস্থ্য হেৰালে সম্পদ হেৰায়, কিন্তু চৰিত্ৰ হেৰালে সকলোখিনিয়ে হেৰায়। তুমি নিজে সাধু হোৱা, তেতিয়া নিঃসন্দেহে ক'ব পাৰিব যে এজন অসৎ লোক পৃথিৱীত কমি গৈছে। জীৱনত উন্নতি কৰাৰ লগে লগে যিটো বিষয়ত আটাইতকৈ মূল্য দিয়া উচিত, সেইটো হৈছে নম্ৰতা। মানুহে মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ আনিব পাৰে, মানুহক নতুন জীৱন দান দিব পাৰে। পৃথিৱীত প্ৰেম আৰু মহানুভৱতাই এই কাম কৰিব পাৰে। মাত্ৰ এটা শব্দৰ কাৰণে জ্ঞানী বুলি বিবেচিত হ'ব পাৰে, আৰু এটা শব্দৰ কাৰণে মূৰ্খ বুলি প্ৰমাণিত হ'ব পাৰে। গতিকে আমি যি কথা কওঁ এই বিষয়ে সাৱধান হোৱা উচিত। অসৎ কল্পনা অসৎ কৰ্মৰ দৰে বেয়া, অৰ্থাৎ অসৎ চিন্তাই পাপ, সংযত বাসনাই আমাক উচ্চ স্তৰলৈ নিয়ে। প্ৰত্যেক ধৰ্মই আমাক কয়, কৰ্ম, বিশ্বাস আৰু হৰ্ষণা এই তিনিটা মানুহৰ প্ৰধান লাগতিয়াল বস্তু। মানুহৰ মাজত দেৱতা আছে, এই দেৱতাক কামেৰে আৰু বিশ্বাসেৰে পাব পাৰি। প্ৰত্যেক দিনেই জীৱনৰ শেষ দিন বুলি কাম কৰি যোৱা। জীৱনটো আচলতে খুব চুটি, কেৱল জীৱনৰ দুখ যন্ত্ৰণাবোৰেহে খুব দীঘলীয়া যেন কৰে। খং নকৰিবা, নিজৰে সৰ্বনাশ, হিংসা নকৰিবা, পতন হ'ব, কাকো ঘৃণা নকৰিবা, নিজেই ঘৃণিত হ'বা। জীৱনটো এটা পিঁয়াজৰ দৰে, বকলিয়াই গৈ থাকিলে পিঁয়াজৰ অস্তিত্ব নথকাৰ দৰে। জীৱনৰ বিচাৰ কৰিলে একেই অৱস্থা হ'ব। জীৱনখনেই এখন প্ৰকৃত যুদ্ধ, এই যুদ্ধত যিজনে ভাগ নলয় সি একোৱেই লাভ কৰিব নোৱাৰে। আমি চৰাইৰ দৰে উৰিবলৈ শিকিছো, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছো, কিন্তু পৃথিৱীত ভাতৃত্বৰ দৰে বাস কৰিবলৈ শিকা নাই। ভদ্ৰলোক হৈ জন্মগ্ৰহণ কৰাটো আকস্মিক ঘটনা মাত্ৰ, কিন্তু ভদ্ৰলোক হৈ মৰিব পৰাটো নিজৰ সাধনাৰ ফল। মই টোপনি গৈছিলো আৰু সপোনত দেখিলো যে জীৱন মানেই সৌন্দৰ্য। মই সাৰ পালো আৰু দেখিলো যে জীৱন মানেই কৰ্তব্য। বৰ দুখৰ কথা যে এই সংসাৰত নিয়মবোৰ বিপৰীত ধৰণৰ। যি কামত শ্ৰেষ্ঠ মানৱজন লজ্জিত হয়, এই কামত অসাধুজন সন্তুষ্ট হয়। কাৰ কি জাতি ভগৱানে খবৰ নকৰে, কোনে কি কৰে তাকহে খবৰ কৰে। মই ঘৰত 3খন চকী ৰাখোঁ, এখন নিৰ্জনতাৰ কাৰণে, এখন বন্ধুৰ কাৰণে আৰু এখন সমাজৰ কাৰণে। যেতিয়া মৃত্যুৰ সম্ভাৱনাৰ মুখামুখি হোৱা, তেতিয়া বুজিব পাৰিবা জীয়াই থকাৰ কিমান প্ৰয়োজন আৰু কিমান কাম কৰিবলৈ বাকী আছে। ভাগ্যই এই সকলকহে সহায় কৰে যিসকলৰ ভাল বিচাৰ বুদ্ধি আছে। আমাৰ সদায় এটা ভুল ধাৰণা আছে যে নিজতকৈ আনৰ শক্তি বেছি বুলি ভাবোঁ। যদি মানৱ জাতিক ভাল পাব খোজা,
তেন্তে তেওঁলোকৰ পৰা বেছিকৈ পাবলৈ আশা নকৰিবা। ধন সম্পত্তি আগৰৰ পানীৰ দৰে, যিমান খাওঁ ইমানে বেছিকৈ পিয়াহ লাগে। একেই কথা যশস্যাৰ ক্ষেত্ৰতো খাটে। সমালোচকসকলে কি কয় তালৈ মন নকৰিবা। সমালোচকৰ নামত কেতিয়াও কোনেও স্মৃতি সৌধ নাসাজে। যি মানুহে কেৱল নিজকে লৈ থাকিবলৈ ভাল পায় তেওঁ হ'ল নিজৰ আটাইতকৈ ভাল বন্ধু। আনহাতে যি মানুহে নিসংগতাক ভয় কৰে আৰু নিজৰ একো গুণ বা দক্ষতা থকা বুলি দাবী কৰিব নোৱাৰে তেওঁ হ'ল নিজৰ আটাইতকৈ ডাঙৰ শত্ৰু। 100 জন শিক্ষকে কৰিব নোৱাৰা কাম এগৰাকী আদৰ্শ মাতৃয়ে অকলেই কৰিব পাৰে। আনৰ দুখ গুণ বা আনে কি কৰিলে কি নকৰিলে তালৈ চকু নিদি নিজে কি কৰিছে বা কৰা নাই তালৈ চকু দিয়া উচিত। আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজকে সমালোচনা কৰা। নিজে শুদ্ধ আৰু পবিত্ৰ হ'ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা। আমি যি জানো সি সঠি নগণ্য, আমি যি নাজানো তাৰ সীমা নাই। এতেকে নিজকে জ্ঞানী বুলি ভবা অনুচিত। 100 মূৰ্খ পুত্ৰতকৈ বৰং একজন গুণৱান পুত্ৰ হোৱাও ভাল। মাত্ৰ এটা চন্দ্ৰই অন্ধাকাৰ নাশ কৰে, অগণন তৰায়ো নোৱাৰে। খঙৰ পৰা মোহ হয়, মোহৰ পৰা স্মৃতিৰ ভ্ৰম হয়, স্মৃতিৰ ভ্ৰমৰ পৰা বুদ্ধি নাশ হয় আৰু বুদ্ধি নাশৰ পৰা সকলো নাশ হয়। অতীতলৈ উভতি যোৱাৰ প্ৰয়োজন নাই। হাক বাঢ়া, হাক পালে চোৱা। আমাক লাগে অসীম শক্তি, অদম্য উৎসাহ, দুৰ্জয় সাহস, অসীম ধৈৰ্য। তেতিয়াই আমি মহৎ কাৰ্য সাধন কৰিব পাৰিম। ল'ৰা ছোৱালীবোৰে জানিব লাগিব যে জীৱন যুদ্ধত প্ৰেমৰ দ্বাৰা ঘৃণা, সত্যৰ দ্বাৰা অসত্য, আত্মনিৰ্যাতনৰ দ্বাৰা অত্যাচাৰ জয় কৰিব পাৰি। প্ৰকৃত শিক্ষাৰ সি অপৰিহাৰ্য সংগ। যিয়ে কোনো দিনে ভুল কৰা নাই তেওঁ কোনো দিনে নতুন কামত আঁত দিয়াও নাই। যিজন মানুহক তুমি ভাল নোপোৱা তেওঁৰ বিষয়ে ভাবি 1 মিনিট সময়ো খৰচ নকৰিবা। আনে তোমাৰ গা লৈ দলিওৱা ইটা শিলগুটিৰে তুমি এটা অস্থিৰ ভেটি কৰিবলৈ যত্ন কৰা, সফল হবা। জীৱনক ভয় নকৰিবা। জীৱনক জীয়াই ৰাখিব পাৰিম বুলি বিশ্বাস ৰাখা। এই বিশ্বাসে তোমাক উন্নতিৰ পথত আগুৱাই লৈ যাব। জীৱনৰ ৰূপ কেতিয়াবা সুন্দৰ, কেতিয়াবা ভয়ংকৰ, কিন্তু তাক সত্য ৰূপত দেখিবলৈ হ'লে আমাৰ দৃষ্টি হ'ব লাগিব প্ৰখৰ আৰু নিৰ্মল। তুমি তোমাৰ জীৱন যাত্ৰাৰ কাৰ্যক্ৰমবিলাক আগতে স্থিৰ কৰি লোৱা। দেখিবা এই সময়ত ইয়ে তোমাক মানুহ কৰি তুলিব। কোনো কামত ভৱিষ্যত নাই। ভৱিষ্যত নিৰ্ভৰ কৰে কামত লাগি থকা মানুহজনৰ ওপৰত। হিংসা, গৰ্ব আৰু ধনলিপ্সা এই তিনিটা জুইৰ বিৰিমতি। সিহঁতে হৃদয়কণক সম্পূৰ্ণৰূপে দগ্ধ কৰে। যি নিজকে চিনি পায় তেওঁ ভগৱানকো চিনি পায়। যি সকলোকে অমান দেখে এনে পুৰুষসকলেহে পণ্ডিত। মৃত্যুৱে জীৱনৰ আটাইতকৈ ডাঙৰ ক্ষতি নহয়। জীয়াই থাকোঁতে যিটো ভিতৰতে মৰি শেষ হয় এইটোৱে আটাইতকৈ ডাঙৰ ক্ষতি। প্ৰতিজন লোকে নিজে কাম কৰি গ'লে দহৰ আৰু দেশৰ সেৱা কৰা হ'ব। হেলেৱা মানুহৰ শৰীৰ পেলাই থোৱা চাবিৰ নিচিনা। ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে কামত নলগোৱা শৰীৰটো সেইদৰে ৰোগ হয়। নিজৰ চিন্তাধাৰাক নিয়ন্ত্ৰণ কৰি ৰখাটোৱে নৈতিক সংস্কৃতিৰ সৰ্বোচ্চ ধাৰা। প্ৰকৃত মানুহজন 3টা লক্ষণেৰে চিনা যায়। সদস্যত উদাৰতা, কাৰ্য সম্পাদনত মানৱতা আৰু কৃতকাৰ্যতাত আত্মসংযম। বিপদতহে প্ৰকৃত শিক্ষা লাভ কৰিব পাৰি। যিয়ে আনক নিয়ন্ত্ৰণ কৰে তেওঁ শক্তিশালী। যিয়ে নিজক নিয়ন্ত্ৰণ কৰিব পাৰে তেওঁ আৰু বেছি শক্তিশালী। কেতিয়াবা মোৰ বহুত দুখ লাগে। ভগৱানৰ ওপৰত বহুত খং উঠে। মই ভালকৈ উচ্চাৰণ কৰিব নোৱাৰোঁ, ভাল গান গাব নোৱাৰোঁ, মোৰ মাত মধুৰ নহয়, উৰিয়া নহয়। ভগৱানে মোক কেনেকৈ সৰ্জিলে? কিন্তু মই যেতিয়া কথা ক'ব নোৱাৰা মানুহ এজনক লগ পাওঁ তেতিয়া মই ভগৱানক ধন্যবাদ দিওঁ। মোক যে কথা ক'ব পৰা শক্তি দিলে, মোক যে মনৰ ভাৱ প্ৰকাশ কৰিব পৰা শক্তি দিলে। মই যেতিয়া অন্ধ মানুহ এজনক লগ পাওঁ তেতিয়া মই ভগৱানক ধন্যবাদ দিওঁ। মোক যে এই দুনিয়াৰ পৃথিৱীখনক দেখিব পৰা 2টা চকু দিলে। মানুহৰ জীৱনত উকি লাভৰ এটা সহজ উপায় হ'ল আপুনি আপোনাতকৈ দুৰ্ভগীয়া মানুহ এজনৰ লগত নিজক তুলনা কৰক। ই ধনী, মই দুখীয়া, ই চোকা, মই গাধা, ই গান গাব পাৰে, মই গান গাব নোৱাৰোঁ, ই খেলিব পাৰে, মই খেলিব নোৱাৰোঁ, ই ভাষণ দিব পাৰে, মই ভাষণ দিব নোৱাৰোঁ।
তেনেদৰে যেতিয়ালৈকে আপুনি আনৰ লগত তুলনা কৰি জীৱনক নিৰাশা কৰা তেতিয়ালৈকে মানুহৰ জীৱনলৈ কেতিয়াও সুখ আহিব নোৱাৰে। আপুনি তুলনা কৰক, কিন্তু ধনাত্মকভাৱে তুলনা কৰক, তেতিয়া আপোনাৰ জীৱনলৈ নিশ্চয় সুখ আহিব, সুখীৰে জীৱন গঢ়িব পাৰিব। তেতিয়াও যদি আপুনি সুখী হ'ব পৰা নাই, তেতিয়া এটা কথা মনত পেলাব, দুদিনীয়া জীৱনত দুদিন জীয়াই থাকোঁতে সুখীৰে জীয়াই থাকিম, সুখীৰে জীৱন গঢ়িম। এনে এদিন মৰিম, দুখ কৰি মৰাতকৈ দুখ নকৰাকৈ মৰিম, দুখ নকৰাকৈ মৰিম।